প্ৰথমতে সমূহ অসমবাসী ৰাইজক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি জন্ম জয়ন্তী তাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ লগত আমি মাজবাটবাসী ৰাইজেও অন্য বছৰসমূহৰ দৰে এইবাৰো আমি ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰিব উলিয়াইছোঁ। আৰু ইতিমধ্যে আমাৰ আজি প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন হৈ গ'ল। আমাৰ ৰবীন্দ্ৰনাথ টেগোৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আছিল, সেই কাৰ্যসূচী হ'ল। আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীৰ মাজত কুইজ, চিত্ৰাংকন এনেধৰণৰ প্ৰতিযোগিতাসমূহ হ'ব। আৰু আজি সন্ধিয়া আমাৰ বিশেষকৈ 7টা বজাত কবিগুৰুৰ ওপৰত স্থানীয় শিল্পীৰ দ্বাৰা ৰবীন্দ্ৰ সংগীত, নৃত্য প্ৰতিযোগিতা এই ধৰণৰ কাৰ্যসূচী থাকিব। আৰু অহাকালি আমাৰ আকৌ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। কালি আমাৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া থাকিব আৰু আমাৰ বিশিষ্ট অতিথিসকলক আমি মাতিছোঁ। তো তেওঁলোকক আমাৰ এই অনুষ্ঠানত তেওঁলোক উপস্থিত থাকিব। আৰু মাজবাট এখন বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় এক মিলন পবিত্ৰ ভূমি হয়। তো ইয়াত আমি সকলো ধৰণৰ কাৰ্যসূচী আমি একেলগে মিলি উদযাপন কৰোঁ। আৰু ইয়াত ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা পোৱাৰ কাৰণে আমাৰ অনুষ্ঠানসমূহ সুন্দৰভাৱে সমাপন হয়। আৰু মই ভাবোঁ এই অনুষ্ঠানসমূহ আমাৰ সুন্দৰকৈ পাৰ হৈ যাব। আৰু এই অনুষ্ঠানসমূহে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা নতুন প্ৰজন্মৰ মাজত কবিগুৰু ৰবীন্দ্ৰনাথ টেগোৰৰ যি তেওঁৰ যি ব্যক্তিত্ব, তেওঁৰ যি প্ৰতিভা, তেওঁৰ যি আমাৰ ভাৰতবৰ্ষৰ বা আমাৰ ৰাইজক তেওঁ যিখিনি আমাৰ কাৰণে কৰি থৈ গ'ল, তাৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা নতুন প্ৰজন্মক তেওঁৰ বিষয়ে অৱগত কৰাটো আমাৰ মূল উদ্দেশ্য। সেইখিনি উদ্দেশ্যলৈ আমি আমাৰ কাৰ্যসূচীসমূহ কৰি গৈ থাকোঁ।